আজি কি কাৰ্যসূচী গ্ৰহণ কৰা আজি ইয়াত ITDP ডিপাৰ্টমেণ্টৰ জৰিয়তে খেতিয়কসকলক ধান ৰোৱা তেনেকৈ মেচিন বিতৰণ কৰা হৈছে আৰু বিশেষকৈ আমাৰ BTR UPPL চৰকাৰ তেওঁলোকে চৰকাৰটোৱে এটা বিশেষ খেতিয়কসকলৰ মাজত এটা আধুনিকীকৰণৰ ব্যৱস্থাৰ কথা চিন্তা কৰা হৈছে আৰু তাৰে এটা অংশ হিচাপে আজি প্ৰথম ওদালগুৰিৰ খেতিয়কসকলক আমি ধান ৰোৱা মেচিন বিতৰণ কৰিছোঁ। আজি চিম্বলিকভাৱে প্ৰতীকী হিচাপে 5জনক দিয়া হৈছে আৰু অহা দিনলৈকে আমি অধিক দিম। অকল ধান ৰোৱা মেচিনে নহয়, আমি ধান চপোৱা তাৰপিছত ট্ৰেক্টৰ তেনেকুৱা প্ৰতিটো BCTC আণ্ডাৰত 4খন 5খনকৈ ৰখাৰ ব্যৱস্থাখিনি আমি সিদ্ধান্ত লৈছোঁ যাতে আমাৰ খেতিয়কসকলে যিসকলে নিজে ট্ৰেক্টৰ কিনিব নোৱাৰে তেওঁলোকে ট্ৰেক্টৰ সেইখিনি সস্তা দামত ভাড়াত ল'ব পাৰিব, ধান কটা মেচিনৰ সস্তাত ভাড়াত ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা ব্যৱস্থা আমি কৰিম। আৰু ইয়াৰ জৰিয়তে আমি খেতিয়কসকলৰ মাজত এটা কৃষি কাৰ্যৰ এটা বিপ্লৱ অনাৰ কথা আমি সিদ্ধান্ত লৈছোঁ আৰু খেতি বাতিৰ ক্ষেত্ৰত আমি আধুনিকীকৰণ লগতে যান্ত্ৰিকীকৰণ কৰাৰ ব্যৱস্থা আমি কৰিম যাতে আমাৰ ৰাইজে অতি সোনকালে খেতি বাতিৰ কাম কৰিব পাৰে আৰু উৎপাদন অধিক কৰিব পাৰে। এই ব্যৱস্থাৰে আজি এটা অংশ হিচাপে খেতিয়কসকলে আমি ধান ৰোৱা মেচিন বিতৰণ কৰিছোঁ।